মই বাসৰুদ্ৰ হৈ পৰিছোঁ। মই এইখন বিদ্যালয়ৰ SMDC প্ৰেচিডেণ্ট, লগতে আমাৰ যিজন আমাৰ আনটাইমলি ডেথ হ'ল, আমি আমাৰ এফালৰ খুব অমায়িক ছাত্ৰ আছিল ইংৰাজী বিভাগৰ, আৰু ইয়াতে এইখন বিদ্যালয়তে আকৌ যোগদান কৰি ইয়াতে চাকৰি নিয়ামকৰণ হৈছিলে। কালি নিজৰ কৰ্তব্য পালন কৰি ঘৰলৈ গৈ থকা অৱস্থাতেই আমাৰ চিভিল চাপৰি থানাৰ সন্মুখত আনখন বাইকে খুন্দা মাৰে আৰু মেডিকেল গৈ নাপালেহি। বেছি নকওঁ, খুব দুখ লাগিছে আৰু খুব অমায়িক ছাত্ৰই আমি ফলত নিজে পঢ়া ষ্টুডেণ্ট কাৰণে আৰু বেছিকৈ দুখ লাগিছে আৰু বেছি নকওঁ। আমাৰ কাৰণে খুব মৰ্মান্তিক এটা খবৰ। আমি হঠাতে এনেকুৱা এটা দুখৰ খবৰ পাম বুলি আমি কোনো কল্পনাই কৰা নাছিলোঁ। তাক অকালতে হেৰুৱালোঁ আমি। আচলতে চিমেণ্ট চাপৰি মহাবিদ্যালয়ৰ এজন ছাত্ৰ আছিলে, আৰু মই সেইখন মহাবিদ্যালয়তে অধ্যাপক, আৰু আমাৰ ছাত্ৰৰ উপৰিও আমাৰ কলিগ হিচাপে আছিলে। খুব অমায়িক ল'ৰা। আচলতে মৃত্যুৰ পিছতে আমি গুণবোৰ বেছিকৈ বুজি পাওঁ, নহয় জানো? তথাপিও মই আজি ক'বই লাগিব, এইখিনি মুহূৰ্তত তেওঁ আত্মাৰ সদ্গতি কামনা কৰি, যে সি আগৰণুৱা সকলোতে ইংলিছৰ ল'ৰা, খুব এক্সপাৰ্ট, যিকোনো কাম কলেজৰ হ'লে যিকোনো কাম সি আগভাগ লয়। আমাৰ মহাবিদ্যালয়ৰ লগতো পৰিয়ালৰ দৰে এতিয়াও আছিলে সি, যদিও এই কনিষ্ঠ মহাবিদ্যালয়ত সি জইন কৰিছিলে। গতিকে শোকৰ ছাঁ পৰিছে আমাৰ সকলোৰে, এটা মচিব নোৱাৰা এটা ইতিহাস হৈ ৰ'ব সি। আৰু সমগ্ৰ অঞ্চলতো সি এটা আগৰণুৱা। সি সাংস্কৃতিক দিশটোতো গাঁৱৰ কাৰণে সি আমাকো আমন্ত্ৰণ কৰে, সংস্কৃতিৰ কাৰণে যিখিনি কিবা কিবি পালন কৰিবলগীয়া উৎসৱ পাৰ্বণ এইবিলাকতো আমাক আমন্ত্ৰণ কৰিছিলে। গতিকে আমি তাক বহুত ভালকৈ পাইছিলোঁ। গতিকে এটা আমাৰ কাৰণে দুখৰ খবৰ। আজিৰ দিনটোত এনেকুৱা এটা খবৰ যেন আৰু নাহক, এইটোৱে বিচাৰিছোঁ আমি, আৰু তাৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ। এইখিনি কৈছোঁ আজি। ধন্যবাদ থাকিল। আচলতে যিটো ঘটনা হৈ গ'ল, কেতিয়াও নভবা এটা ঘটনা হ'ল। বিজয়বাৰী আমাৰ মৰমৰ ছাত্ৰ, প্ৰাক্তন ছাত্ৰ, লগতে আমাৰ মহাবিদ্যালয়তো সি চাকৰি কৰোৱা অৱস্থাত এতিয়া যিহেতু নভবা এটা ঘটনা হৈ গ'ল, গতিকে আত্মাৰ সদ্গতি হওক। আমি এনেকুৱা দুখ সহ্য কৰিব নোৱাৰা দুখ নাহক। সকলোৱে যাতে তাৰ যিটো অৱস্থা এনেকুৱা এটা যে হ'ল, ভৱিষ্যতে সকলোৱে সতৰ্ক হওক। আমি এনেকুৱা কাৰোৱে নহওক সেইটোকে কল্পনা কৰিছোঁ। এজন মেধাৱী ছাত্ৰক হেৰুৱাই আজি আমাৰ দুখন মহাবিদ্যালয় এটা মৰিশালীত উপনীত হৈছে, আৰু এই মহাবিদ্যালয়ৰ অধ্যক্ষ ছাৰে কৈছে যে মোৰ সোঁহাতখন হেৰুৱালোঁ। সঁচাকৈ আমি তাক খুব কৰ্মপটু হিচাপে পাইছিলোঁ, অমায়িক ছাত্ৰ, মৰমীয়াল। গতিকে বিজয় জ্যোতি থাকক, শান্তিৰে থাকক, এইখিনিকে কামনা কৰিছোঁ। ছাৰ এজন হৈ আছে, আমাৰ বেয়াটো লাগিছে বহুত। ফেভাৰিট টিচাৰ আছিলে আমাৰ, সকলো প্ৰগ্ৰেম ছাৰৰ পৰা সহায় পাইছিলোঁ আমি। এতিয়াতো আমাৰ ছাৰ এনেকা নাই, এতিয়া আমাক হঠাৎ এৰি গৈছে, বেয়াটো লাগিছে বহুতে। যিকোনো কামত ছাৰৰ পৰা হেল্প পাইছিলে আমি, সেইটো কৰোঁতে ছাৰে শিকাই দিছিলে আমাক এনেকে কৰ বুলি। মইতো সেইখন কলেজৰ জেনেৰেল ছেক্ৰেটাৰী যেতিয়া, যিকোনো কামত ছাৰৰ পৰা সহায় পাইছিলোঁ। এতিয়া বেয়াটো লাগিছে বহুত খিনিয়ে, ছাৰে হঠাৎ এনেকে এৰি গৈছে আমাক। ছাৰৰ আত্মাই যে ভালকে থাকক, ভগৱানৰ ওচৰত আমি এইটোৱে কামনা কৰিছোঁ, য'তে থাকক ছাৰে ভালকে থাকক বুলি। আমি বহুতেই মৰ্মান্তিক দুখত ভাগি পৰিছোঁ, কাৰণ আমাৰ মাজৰ পৰা অতিকৈ মৰমৰ আমাৰ ইংৰাজী লেকচাৰ যি আমাৰ দিছিল, তেখেত আমাৰ মাজত নাই। সেইটো কাৰণে আজি হয় বহুত বেয়া লাগে, কিন্তু এতিয়া মই বিশেষকৈ দেখুৱাই দিব নোৱাৰোঁ। কি কৰিম, আমাক এনেকুৱাকৈ তেখেতে উৎসাহিত কৰিছিল, এনেকুৱাকৈ আমাক তেখেতে দিহা পৰামৰ্শ দিছিল আগবাঢ়ি যাবলৈ আমাৰ জীৱনত। সেইখিনি অতুলনীয়, বহুত অতুলনীয়, আৰু সেইখিনি আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু তেখেতে এতিয়া য'তেই আছে বা যেনেকৈ আছে, তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰিবৰ কাৰণে তেখেতৰ আমি ভগৱানৰ ওচৰত তাকেই কামনা কৰিছোঁ।